আপোনালোকেও ডিনাই কৰি একো লাভ নাই। স্পষ্ট কথা, আপোনাসকলে সময়ে সময়ে মিডিয়াবিলাকত প্ৰকাশ কৰি আছে। প্ৰিণ্ট মিডিয়াটো ওলাই আছে, ইলেক্ট্ৰনিক্স মিডিয়াটো ওলাই আছে। বাস্তৱ ঘটনা, বাস্তৱ এইবিলাক কাৰ্যকলাপ তাতে অনৈতিকভাৱে চলি আছে। এই কাৰ্যকলাপটো আজিলৈকে চলাই আছে। এই কথাবিলাক এতিয়া আমাৰ এই অঞ্চলৰ ৰাইজৰ লগতে গোটেই অসমৰ ৰাইজে জানে। সকলো স্তৰৰ ৰাইজে জানে, ছাত্ৰ ছাত্ৰী, কৃষক, মজদুৰ যিবিলাক আমাৰ আছে, সংবাদ জগতৰ মানুহ আছে, ৰাজনৈতিক জগতৰ মানুহ আছে, গোটেইবিলাকে চবে জানে। বেপাৰ বাণিজ্য কৰাবিলাকৰ কথাটো বাদে দিয়ক, তেখেতসকলে যি অৱস্থাত থাকি আজি বেপাৰ বাণিজ্যত মানে থাকিব লগা হৈ আছে। আজি মানে ব্ৰইলাৰৰ ওপৰত মানে 32,000 টকা, গাহৰি ট্ৰাকৰ পৰা 1.5 লাখ টকা, কণীৰ পৰা 1 লাখ টকা, মাছৰ গাড়ীৰ পৰা 1 লাখ টকা, এইবিলাক বাছৰ যিটো ট্ৰাক ইয়াৰ পৰা মানে 3,000 টকা, লোহা, চিমেণ্ট, এইবিলাক আমাৰ মানে শাক পাচলি যিমান আহে ট্ৰাক, নতুন নতুন গাড়ী, বাইক, মানে 4চকীয়া গাড়ী, মানে 2চকীয়া বাহন, গোটেইবিলাকৰ পৰা আজি তাত শ্ৰীনগৰত মুক্তভাৱে একেবাৰে সিন্ডিকেট ৰাষ্ট্ৰ চলাই আছে। আৰু এই সিন্ডিকেটটো এতিয়া কোনে চলাই আছে সেইটো আমাৰ BTC-বাসী ৰাইজৰ লগতে গোটেই অসমবাসী ৰাইজে জানে। এতিয়া ইয়াত আমাৰ মেইনলি BTC চৰকাৰৰ ছত্ৰছায়াত এই সিন্ডিকেট ৰাষ্ট্ৰ চলাই আছে। মই ইয়াৰ কাৰণে কৈ আছোঁ, BTC চৰকাৰৰ এই সিন্ডিকেটৰ নায়কজনক এতিয়া ৰাইজৰ মাজলৈ প্ৰকাশত আনিব লাগে। ইয়াৰ কাৰণে মই অসম চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক মানে আহ্বান কৰিব খুজিছোঁ, অনুৰোধ কৰিব খুজিছোঁ যে আজি বজাৰত আমি মাছ কিনি খাব নোৱাৰোঁ, মাংস কিনি খাব নোৱাৰোঁ। ইমান দাম বাঢ়ি গৈছে এই সিন্ডিকেটৰ কাৰণে। গতিকে গৰীব দুখীয়া মজদুৰ যিবিলাক আমাৰ কৃষক ৰাইজ, এই অঞ্চলৰ ৰাইজৰ হৈ পেলাই মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত অভিযোগ আৰু তেখেতৰ পৰা হস্তক্ষেপ মই বিচাৰিছোঁ যে সোনকালে ইয়াত এটা তদন্ত আৰম্ভ কৰক আৰু সিন্ডিকেট ৰাষ্ট্ৰটো সোনকালে বন্ধ কৰিব লাগে। আৰু এই সিন্ডিকেটৰ নায়কজন কোন হয়, সেই মানুহজনক এতিয়া আমাৰ মানে ৰাইজৰ মাজত প্ৰকাশন কৰিব লাগে। মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভালকৈ চিনি পাওঁ, ভালকৈ জানো যে তেখেতে এজন সৎ সাহসী মানুহ।